নমস্কাৰ আপুনি এক্সম নিউজ চাই আছে চলক আজি জানো অসমৰ আজিৰ 30টা ডাঙৰ খবৰ আপুনি ক'ৰ পৰা আমাক চাই আছে তলত কমেন্ট কৰি নিশ্চয় জনাব আৰু ভিডিঅটো লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ডিজিটেল সংবাদ ধুবুৰী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰি ধুবুৰীৰ ডিকে ৰোডৰ কাষত থকা এডোখৰ মাটিত ব্যৱসায়ী সঞ্জয় কুমাৰ মৰে চলাই থকা নিৰ্মাণ কাৰ্য আজি জিলা প্ৰশাসনে বন্ধ কৰি দিয়ে ডঙৰবিলৰ নিচি ওচৰতে থকা তথা সংবেদনশীল গদাধৰ নদী অৱবাহিকাৰ ভিতৰত অৱস্থিত উক্ত ঠাইডোখৰত ব্যৱসায়ী সঞ্জয় কুমাৰ মৰে পাহাৰৰ ৰঙামাটি পেলোৱাকে ধৰি গৃহ নিৰ্মাণৰ কাম চলাই থকা বুলি অভিযোগ উত্থাপিত হোৱাৰ পিছতে আজি জিলা প্ৰশাসনৰ অতিৰিক্ত আয়ুক্ত ৰাজহ কাৰ্তিক কলিতাৰ নেতৃত্বত ধুবুৰী ৰাজহ চক্ৰ বিষয়া ৰঞ্জুমুনি দত্তসহ ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কৰ্মচাৰীৰ এটি দলে উক্ত স্থানত উপস্থিত হৈ ব্যৱসায়ী সঞ্জয় কুমাৰ মৰৰ মাটিডোখৰত চলি থকা নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়ে ডিজিটেল ডেস্ক প্ৰায়ে অভিযোগ উত্থাপিত হয় যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সঁহাৰি নিদিয়ে ফোন কল নাইবা মেছেজৰ খুদ বিৰোধী দলপতিও কিছুদিনৰ পূৰ্বে আওপকীয়াই ৰাজহুৱাভাৱে এই আক্ষেপ প্ৰকাশ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এনে কাৰ্যৰ যেন পুনৰাবৃত্তি হ'ল ডিজিটেল ডেস্ক উখল-মাখল ৰহাৰ মহিমান্বিত মা বসুন্ধৰা থান আধ্যাত্মিক চেতনাই বিৰাজ কৰিছে সাম্যমপী ৰহাৰ গছপৰাৰ মা বসুন্ধৰা থানত বুধবাৰে পৰা তিনিদিনীয়াকৈ ঐতিহ্যমণ্ডিত মা বসুন্ধৰা থানত অনুষ্ঠিত হৈছে পৰম্পৰাগত ভৈমী একাদশী মেলা পৰ্ব বুধবাৰে কাষেৰে বৈ যোৱা বৰপানী নদীৰ পৰা পানী তুলি মা বসুন্ধৰাক স্নান কৰোৱা আৰু ধৰ্মীয় পৰম্পৰা তথা ৰীতি-নীতিৰ পিছত আজি পুৱাৰে পৰা অনুষ্ঠিত হৈছে মূল ভৈমী একাদশী মেলা পৰ্ব ডিজিটেল সংবাদ কামপুৰ নগাঁৱৰ বৰকলাত গুৱাহাটীৰ ৰেখা প্ৰকাশন আৰু ভাষা প্ৰকাশন লগতে যোৰহাটৰ বেদকণ্ঠ প্ৰকাশনৰ উদ্যোগত অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগাঁও জিলাৰ সাহিত্য সভাৰ সভাপতি ডক্টৰ শৰৎ বৰটকীয়ে ইপিনে অনুষ্ঠানত নগাঁৱৰ সাহিত্য সভাৰ সভাপতি ডক্টৰ বৰটকীয়ে বক্তব্য প্ৰদান কৰি কয় যে গ্ৰন্থ উন্মোচনী নহয় আচলতে গ্ৰন্থ উন্মোচনী অনুষ্ঠানবোৰ আমাৰ জাতীয় উদযাপন হ'ব লাগে কাৰণ গ্ৰন্থই এতিয়া চিকিৎসাৰ অংশ গ্ৰন্থই আমাৰ আত্মা পৰিশোধন কৰে গ্ৰন্থ সাহিত্যই প্ৰগতিৰ বাট কাটে ডিজিটেল সংবাদ বটদ্ৰৱা ভাৰতীয় দৰ্শন আধ্যাত্মিকতা মুখ্য আৰু ধৰ্মৰ সৈতে গভীৰভাৱে সংলগ্ন য'ত জীৱনৰ চৰম লক্ষ্য হ'ল অজ্ঞানতা দূৰ কৰি আত্ম উপলব্ধি বিপৰীতে পশ্চিমীয়া দৰ্শন বিজ্ঞান যুক্তি আৰু বাহ্য জগতৰ বিশ্লেষণৰ ওপৰত নিৰ্ভৰশীল যিয়ে ইহলোক বা বৰ্তমান জীৱনৰ ওপৰত অধিক গুৰুত্ব দিয়ে এই ভাৰতীয় আৰু পশ্চিমীয়া দাৰ্শনিক দৃষ্টিভংগীৰ বিষয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সভা আজিৰে পৰা বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হয় ডিজিটেল সংবাদ মিৰ্জা আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে দক্ষিণ কামৰূপৰ একাংশ বিল জলাশয় খেলপথাৰ বজাৰে ঘাটে দলং আদিত দিনৰ পোহৰতে একাংশ উদ্দণ্ড যুৱক সমাজ পৰিপন্থী কামত জড়িত লোক আৰু একাংশ সুৰা বেপাৰী লগতে সুৰা সেৱনকাৰীৰ মুকলি আড্ডাই সামাজিক পৰিৱেশ অনিষ্ট কৰি তুলিছে ডিজিটেল সংবাদ ঢাকুৱাখনা জীৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক প্ৰাচুৰ্যৰে এসময়ৰ ভৰপূৰ কাকৈ সংৰক্ষিত বনাঞ্চলখনত এতিয়া নাই তাহানিৰ প্ৰাকৃতিক প্ৰাচুৰ্যতা অসম চৰকাৰৰ গুৰুত্বহীনতা তথা অৰুণাচলী লোকৰ উপৰিপৰি বেদখলৰ পৰিণতিত বৰ্তমান বনাঞ্চলখনত ক্ৰমান্বয়ে নিঃশেষ হৈ পৰিছে পূৰ্বৰ প্ৰাকৃতিক প্ৰাচুৰ্যতা অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত অব্যাহত থকা সীমা বিবাদ বুজাবুজিৰ মাজেৰে সমাধান কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছতো অৰুণাচলী লোকে যে অসমৰ বনভূমিত বেদখল অব্যাহত ৰাখিছে তাৰ এক জ্বলন্ত ছবি বৰ্তমান পোহৰলৈ আহিছে কাকৈ বনাঞ্চলৰ বোকানলা বন শিবিৰৰ দাঁতিকাষৰীয়া বৰহিল এলেকাত ডিজিটেল ডেস্ক গুৱাহাটী প্ৰেছ ক্লাবত দ্য আছাম চিভিল ছ'চাইটিয়ে এক সংবাদমেলৰ আয়োজন কৰে সংবাদমেলত উল্লেখ কৰে যে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পৰাই বিগত প্ৰায় 5 বছৰে হিমন্ত বিশ্ব শৰ্মাই সংবিধানৰ পৰিসীমাৰ বাহিৰলৈ গৈ সাম্প্ৰদায়িক বিদ্বেষ বিয়পোৱাৰ কাৰ্যত অন্যতম ৰাজনৈতিক এজেণ্ডা হিচাপে গ্ৰহণ কৰি আহিছে আইনৰ শাসনৰ স্থানত সাম্প্ৰদায়িক বিভাজন আৰু চলাহী কথাৰ জৰিয়তে ৰাজ্যখন শাসন